হাই গাইজ, গুড ইভিনিং। কি খবৰ? মোৰ ভালে বাৰু। আশা কৰিছোঁ আপোনালোকেও ভালে আছে। আজি হৈছে অষ্টমী। মই আজি ঘৰৰ পৰা আহি পালোঁ 5:30 বজামানতে আহি পালোঁহি। আজি গুচি আহিলোঁ। আজিৰ পৰা গুৱাহাটীতে চাম, আজি আৰু কালি। আৰু এতিয়া 7:30মান বাজিলে। এতিয়া মই পূজা চাবলৈ যাব ওলাইছোঁ। চ' ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিলোঁ। চাই থাকিব শেষৰলৈকে, গোটেইখিনি দেখাই থাকিম। আমি আহিলোঁ এতিয়া পূজা চাবলৈ। আমি এতিয়া আকৌ বেলেগ এখন পূজা মণ্ডপত আহিছোঁ। আমি ওলাই আহিলোঁ ইয়াৰ পৰা। এতিয়া আকৌ বেলেগত যাম। সঙ্গে নাই মোর বৈষ্ণবী সাদের লাভ ও সাদের লাভ ও সাদের লাভ বানাই মোরে আমি এতিয়া আকৌ বেলেগ এখন পূজা মণ্ডপত আহিছোঁ। প্ৰাগজ্যোতিষপুৰ কলেজৰ ওচৰত আছে মণ্ডপটো। गोली मारना इधर आ जा इधर मैं हमको मिला ही नहीं। আকৌ মাছখোৱা পূজা মণ্ডপত আহিছোঁ পূজা চাবৰ কাৰণে। আজি মানুহ বহুত হৈছে। চাই থাকিব। মাছখোৱাত লাইন ধৰি আছোঁ। ইয়াতে ধুনীয়া ডেক'ৰেশ্যন কৰিছে হেনো। লাইন ধৰি যাব লগা হৈছে মানুহ আরে অনেকগুলো যেতেছে এক লোকে।
ইয়াতে ধুনীয়া ডেক'ৰেশ্যন কৰিছে, কিন্তু বেছি সময় ভিতৰত থাকিব নিদিয়ে, মানুহ যিহেতু বহুত হৈছে। মানে সোনকালে সোনকালে আমি এতিয়া আকৌ উলুবাৰীত আহিছোঁ, উলুবাৰী পূজা মণ্ডপত। कैसे उनके आ जाते हैं? ये पंछी है या इनको अपने दोस्त है? मतलब का एक रिश्ता हम याद नहीं और कुछ पुराने होते हैं कभी कभी नहीं। আমি এতিয়া লতাশিল পূজা মণ্ডপত আহিছোঁ, ইয়াতে পূজা চাবৰ কাৰণে। আৰু ইয়াতে মই এবাৰ ফাৰ্ষ্ট টাইম চাম লতাশিলত, আগতে চোৱা নাছিলোঁ। চ' আপোনালোকেও দেখাই থাকিম, চাই থাকিব। আমি এতিয়া আজি হৈছে নেক্সট দিনা, আৰু আমি এতিয়া আহি আছোঁ বেলতলা তিনিআলিত লক্ষী মন্দিৰত চাবৰ কাৰণে আহি আছোঁ পূজা। চাই থাকিব ভিডিঅ'টো। আমি এতিয়া আকৌ খানাপাৰাত আহিছোঁ চাব। এইবাৰ খানাপাৰাত চাম, চবতে এনেই অলপ অলপ চাইছোঁ।
চ' গাইজ মই ৰুম আহি পালোহি এতিয়া 10:30মান বাজিলে আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ।